পূজা মানে খিচুড়ি মেইন আমাৰ ইয়াত। গুড মৰ্নিং, আই হোপ আপোনালোকে সকলোৱে ভালে আছে। আজি শিৱ পূজা, তো মই এটা আমাৰ গাঁৱত যি শিৱ মন্দিৰ আছে যে তাতে গৈ আছোঁ। কোনোবা ডাঙৰ মানুহ আহি আছে বোলে, চাবলৈ গৈ আছোঁ ময়ো। আমাৰ গাঁৱৰ মানে নতুনকৈ এটা নাচঘৰ বনাইছে, তো সেইটো মানে গভমেণ্টৰ পৰা পোৱা পইচাৰে বনাইছে। তো সেইটো ঘৰটো আজি অপেনিং কৰিবৰ কাৰণে কোনোবা ডাঙৰ মানুহ এজন আহি আছে। তো গাইজ বলক ভিডিঅ'টো আৰম্ভ হৈ গৈছোঁ, আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো। আই থিংক ভাল লাগিব চালে, গাঁৱত কেনেকৈ শিৱ পূজা হয় আৰু কি কি হয় চব বনাই আছোঁ, চাই থাকক আপোনালোকে। এইটো আমাৰ গাঁৱৰ Sasa mau za? Mau za? Pasal di za? আমাৰ নাচঘৰটো মানে নতুনকৈ বনোৱা, 2 তাৰিখ 2022 অপেনিং কৰিছে। চাওক লিখা আছে ইয়াতে। Yeah, everybody knows that I'm breaking down. Everybody knows I ain't faking now. Everybody knows my heart's vacant now. Yeah, she hates me now, I made mistakes but now I don't ever wanna be alone. I don't really ever feel at home. On my own, in the zone, that's the only way I know. Feeling low, about to blow back up. Here I never let the doubt creep in. Gotta pop a couple more aspirin. I don't think I'll ever let you in. Easier to break it off best friends. I don't really understand myself. I don't really understand, need help. I don't wanna be left on the shelf. Couldn't even hear me if I yelled. It's so cold outside, I'm alone, I'm alright. It's so cold outside, I'm alone, I'm alright. It's so cold. চাওক বন্ধুসকল, আমি ঘৰৰ পৰা ওলাওঁতে কেনেকৈ ওলাওঁ। মা পূৰা জোকাৰ দি কিনে আমাক যাবলৈ দিয়ে। চুনু ত্ৰিশূল লৈছে, মই অকল প্ৰসাদ আৰু গাখীৰ, বেলপাতা কিবা কিবি মানে চব ল'লোঁ, যিমান যি লাগে যাৱতীয়। ঘৰৰ পৰা ওলাওঁতে এনেকৈ আমাক যাব দিয়ে পূৰা জোকাৰ চোকাৰ দি কিনে। আমাৰ গাঁৱত মানে মন্দিৰৰ এনেকুৱা হয়, যোনে প্ৰসাদ বা ত্ৰিশূল লৈ আহে সিহঁতক আদৰি কিনে লয়, মানে বৰণ ডালা দি বৰি কিনে লয় ভিতৰত। এনেই যাব নোৱাৰে। তো কেমেৰামেনটো মানে ভালকৈ দেখাব নোৱাৰিলে।
সৰু এটা বাচ্চাক দিছিলোঁ ফটো মাৰিবলৈ মই ভালকৈ দেখাব নোৱাৰিলে মানে ডালাত কৰি বৰি ভিতৰত লৈ যায় আৰতি দিয়া নিচিনাকৈ এইটো মন্দিৰৰ ভিতৰত মই এতিয়া ফুল দিলোঁ বেলপাত দিলোঁ এতিয়া গাখীৰ ঢালি দিম ইয়াতে মন্দিৰৰ ভিতৰৰ পৰিৱেশটো চাওক কেনেকুৱা কিমান ধুনীয়া পৰিষ্কাৰ চাফা ঠাণ্ডা লাগছে না নাই ঠাণ্ডা লাগছে ঠাণ্ডা লাগছে না নাই নাই লাগে নালাগে মোক ঠাণ্ডা লাগিছে কিন্তু যমুনা তো লাগছে পুৰা ঠাণ্ডা লাগছে ইয়াতে বহি আছো পুৰা চুৱেটাৰ পিন্ধি কি বস্তু এটা গাঞ্জা গাঞ্জা খোটা খোটা দুতরা গুটি বড়াই দুতরা গুটি না দাদা এটা হ্যালো গাঁওবুঢ়া মহাশয় সেয়াতে গাঁওবুঢ়া নহয় দেই এইটো ভোগ দিবৰ কাৰণে পায়স বনাইছে নাই বোলে নাই মানে এইটো ঘুটাৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে এইটো ৰাতি চিলিম খাব ইয়াতে গাঞ্জাও মই কেনে খাব সেইটো বাৰু নেদেখাওঁ বেয়া কথা এইটো কলা ৰঙৰ জেকেট পিন্ধিছে যে ইহঁতে দিছে গৰুটো ইহঁতৰ কিবা মানসিক কৰা আছিল আগতে সেইটো পূৰণ হৈছে কাৰণে এইবছৰ ইহঁতে গৰু দিছে এইটো আৰু ঘূৰাই লৈ নাযায় ইয়াতে থৈ দিব মন্দিৰৰ ভিতৰত অলপমান পূজা চূজা কৰাই দিছে তাৰপিছত এতিয়া ভগৱানৰ নামত এৰি দিল সিহঁতে এই বাবুটোৰ নামত কিবা মানসিক কৰা আছিলে বোলে সিহঁতে গৰুটো দিছে এইটো আমাৰ ঘৰৰ প্ৰসাদ আমি খাম এতিয়া পূজা দি আহিলোঁ মন্দিৰৰ পৰা তো গাইজ ফাইনেলি মই ঘৰত আহিলোঁ আমাৰ গাঁৱৰ মন্দিৰত মানে এতিয়া কিবা কিবি হৈ কিটো চিটো হৈ আছে মোৰ মোবাইলত মানে বেটাৰী ল' আছিলে যেতি কৈছোঁ ভিডিঅ'টো বনাবলৈ তো এইটো ৱাটাৰমেলন এইটো খাই এতিয়া টোপনি যাম মই নিনি লাগিছে বহুত ঘুম লাগিছে বৰ টেষ্টি হয় বংগোপসাগৰৰ হয় এইটো বৰ টেষ্টি আছে এটা শুই যাওঁ আকৌ কালি পুৱাই মন্দিৰত যাম খিচিৰি খাবলৈ মই তাৰমানে পুৰা দিন ফাষ্টিং কৰিলোঁ এইটো ৰাতি 11টা নে 12টা বাজে এতিয়া ঘৰ আহিলোঁ এতিয়া তাৰপিছত আহি কি ভাত চাত খাম না ইমান আৰু পেট চেট বেয়া হৈ যাব পানী চানী খাই এইটো ৱাটাৰমেলনটো খালোঁ এতিয়া শুই যাম বিচনাত আৰামছে ৰাতিপুৱা উঠি গা চা ধুই পূজা চূজা কৰি পূৰা ফ্ৰেছ চেছ হৈ আকৌ গৈ খিচিৰি খাম চ' গাইজ বাই বাই টাটা কালি আকৌ লগ পাম ৰাতিপুৱাত টোপনি লাগিছে বহুত বেছিকৈ আমাৰ মন্দিৰত এতিয়া পূজা হৈ আছে মানে গান চান কিবা কিবি চলি আছে মই হে ক'লোঁ হেল্ল' গাইজ গুড মৰ্ণিং এভৰিৱান আপোনালোকে উঠা নাই চাগে এতিয়ালৈকে ৰাতিপুৱা কেইটা বাজে 6টা বাজে তো ৰাতিপুৱা উঠি পূৰা গা চা ধুই ফ্ৰেছ চেছ হৈ
এতিয়া চাওক কি বনাই আছে, ইয়াতে পানী গৰম কৰি আছোঁ, তাৰপিছত চাহ বনাম। আমাৰ ঘৰত মানে ৰাতিপুৱা উঠাৰ পিছত চাহটো মেইন আৰু গৰম পানী মেইন, তাৰপিছতে বাকী যি কৰিব লাগে চব ষ্টাৰ্ট হৈ যায়। পানী গৰম বহাইছোঁ, এতিয়া চাহ বনাম ইয়াতে। তাৰপিছত ইফালে আছে মোৰ ইফালে কেইটামান বাচন আছে, অলপমান ভালকৈ ধুই চুই লওঁ। তাৰপিছত মন্দিৰত যাম খিচিৰি খাবলৈ। মানে আমাৰ ইয়াতে শিৱ পূজা হ'লে ৰাতিপুৱা খিচিৰি খাব পায়, তো গাঁৱৰ চবে মিলি তাতে খিচিৰি খায়। তাৰপিছত ময়ো তাতে যাম খিচিৰি খাবলৈ এতিয়া, চাহটো খাই যাওঁ। এইটো হ'ল মোৰ পাপাৰ চাহ। मस्त गरम है, बिना चीनी बिना नमक वाला चाह, विदाउट शुगर। पूरा फ्लाक्स भर्ती। ইয়াতে বনিব গাখীৰ চাহ। এইটো শুগাৰ ফ্ৰী আৰু এটা শুগাৰ দিয়া। এটা পুৰা পিয়ৰ গাখীৰ, আমাৰ ঘৰৰ গাখীৰ হয়। ইলাইচি এটা দিলোঁ, তাৰপিছত তো গাইজ মই এতিয়া অলপ চাহ খাম, তাৰপিছত মন্দিৰত যাম। তাতে মস্ত মিঠা আছে না নাই? আছে টেষ্টি। সকাল সকাল চিৰা চাহ তৰমুজ আমি ৰাতিপুৱা এইটোৱে খাওঁ। সদায় নাখাওঁ, আজি খাম। তৰমুজটো পুৰা মিঠা টেষ্টি আছে। কালি ৰাতিয়ে খাইছিলোঁ এইটো, আকৌ আজি খাম পুৱাই পুৱাই। আমি এটা খিচিৰি খাবলৈ গৈ আছো। মোৰ মা বৌ আৰু খিচিৰি পূজা মানে খিচিৰি মেইন আমাৰ ইয়াত। আমি এতিয়া গৈ আছো মন্দিৰ। টাইম বাজে 7:59। পুৰা চাহ তাহ খাই আহিছোঁ। এতিয়া যাম খিচিৰি খাম, আকৌ আহিম ঘৰত। আহিল মন্দিৰৰ পৰা তোক দিছে নেকি? আব দে 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 খাইছে না নাই খিচিৰি? খাইছা? পুৰা গ্ৰুপ বহি আছে। খাইছা?
সেমেকা আচলখনে মাতে আউসীত জোনাককে মই চমকো মঞ্জিত বাবু দে এবার মন বিচিনি টাকা নিলে হল নাকি জলদি জলদি বেশি নাই আর কবি নাই ও পাইছে এইফালে সবে খাই আছে আমি পুরা খিচিৰি টিচিৰি খাই আহিলো আমাৰ মাহঁতে আগত গ'ল বেবী পুৰা লৈ আহিছে টেষ্টি বনাইছিলে খিচিৰিটো মানে দেখিছে এটা গাঁৱত কেনেকৈ পূজা কৰে আমাৰ গাঁৱতো বহুত সৰু হয় বেছি ঘৰ নাই কমচে কম খুব বেছি 45 তাৰ বেছি নহ'ব মানুহো বহুত কম আছে চবে খাই খাই আহি আছে আমিও আহিলোঁ পিছফালে চাওক লাংটো আমাৰ তুনে হাই কৈ দে Hi. গুড মৰ্নিং কৈ দিনা Good morning. ভালকে কোৱা Good morning. আই লাভ ইউ কোৱা I love you. আই লাভ ইউ I love you. কেলা হে ভাল লাগছে না আচ্ছা এবার হাই তো কৈ দে লাচিত সৰু ল'ৰা আমাৰ ভাইটি হয় বেবী তো ভাল লাগছে না আহি মজা লাগছে কালি ভাল লাগছিল না বেছি কালি মোৰ মোবাইলে বেটাৰী লো আছে গাঁৱৰ পৰিৱেশ চাওক ৰাস্তাত বহি পুৰা আড্ডা মিঠু ভালে আছা না কৰো আমাৰ গাঁওখন মানে বহুত সৰু আছে গাঁওখন খুব বেছি মানুহ নাই যেনেকৈ আমাৰ নাজকি মানুহ আমাৰ গাঁৱত 45 মান ঘৰ আছে তাৰ বেছি নাই মানে আৰু চবেই কাম কৰিয়ে খায় বাহিৰতে কাম কৰে তো ৰাতি হ'লে মানে চবেই ফ্ৰী হৈ যায় দিনত হ'লে মানে চবেই কাম চাম কৰে বাহিৰতো কাম কৰে ধৰক সেইকাৰণে ফ্ৰী নাথাকে তো ৰাতি হ'লে মানে চবেই একেলগতে লগ পোৱা হয় তো কালি আকৌ বেটাৰী নাছিলে মোৰ মোবাইলত সেইকাৰণে বিশেষ বেছি ভাল দেখাব নোৱাৰিলোঁ তো গাইজ আজি ভিডিঅ'টো ইয়াতে সামৰণি লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যোনে যোনে মোৰ চেনেলত নতুন আছে সিহঁতে ছাবস্ক্ৰাইব কৰিব চ' গাইজ থেংক ইউ আৰু মোক জনাবচোন আমাৰ গাঁওখন আপোনালোকক কেনেকুৱা লাগে আমাৰ গাঁৱৰ মানে আগতে মই দুটামান ব্লগ বনাইছিলোঁ চাবচোন আৰু ৰাস্তাত এনেকুৱা হ'লে অলপমান আড্ডা মাৰে চবে এতিয়া মই ঘৰ আহি পালোঁ আৰু তো বাই বাই আজিৰ কাৰণে আৰু গুড মৰ্ণিং সকলোকে বাই